সদৌ অসম ছাত্ৰ সন্থাই কলা পতাকা দেখুৱালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। উজান বজাৰ স্থিত শ্বহীদ নাকৰ সন্মুখেৰে কনভয়সহ ব্ৰহ্মপুত্ৰ অতিথিশালালৈ গৈ থকাৰ সময়তে কলা পতাকা দেখুৱাই আছু নেতাকৰ্মীয়ে। সৰ্বানন্দ সোণোৱাল হাই হাই গো বেক ধ্বনিৰে কলা পতাকা প্ৰদৰ্শন সোণোৱালক। এই মুহূৰ্তত আমি পুনে পুনে সমযোগ হৈছো শ্বহীদ নাকত থকা আমাৰ সাংবাদিক ৰাজু কলিতাৰ সৈতে। হয়, এই মুহূৰ্তত আচলতে সকলোতকৈ ডাঙৰ খবৰটো আমি আজিৰ খবৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে সদৌ অসম ছাত্ৰ সন্থাই এইবাৰ কলা পতাকা দেখুৱালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। সদৌ অসম ছাত্ৰ সন্থাৰ উজান বজাৰ স্থিত যিটো মুখ্য কাৰ্যালয় আছে, সেই মুখ্য কাৰ্যালয়ৰ সন্মুখভাগেৰে মুখ্যমন্ত্ৰীয়ে তেওঁৰ ব্ৰহ্মপুত্ৰ অতিথিশালা যিহেতু তেওঁ থাকে, গতিকে ব্ৰহ্মপুত্ৰ অতিথিশালালৈ তেওঁ উজান বজাৰৰ সেই শ্বহীদ নাকৰ সন্মুখেৰে তেওঁ গৈছিল আৰু সেই মুহূৰ্ততে আছুৰ যিসকল নেতাকৰ্মীয়ে শ্বহীদ ভৱনত আছিল, সেইসকল নেতাকৰ্মীয়ে মুখ্যমন্ত্ৰীগৰাকীক কলা পতাকা দেখুৱাই আৰু তেওঁলোকে শ্লোগান দিছিল যে সৰ্বানন্দ গো বেক, সৰ্বানন্দ হাই হাই আদি ধ্বনিৰে উত্তাল কৰি তুলিছিল। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লীৰ ওচৰত আঁঠু লোৱা বুলি মন্তব্য কৰিছে সদৌ অসম ছাত্ৰ সম্পাদক লুৰুণজ্যোতি গগৈয়ে। কিন্তু এই মুহূৰ্ততো নিশ্চুপ হৈ আছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় সন্দৰ্ভত আচলতে মুখ খুলিব বিচৰা নাই সংবাদ মাধ্যমৰ ওচৰত। তেওঁৰ কেৱল সাংগু পাংগুৱেহে কেৱল সংবাদ মাধ্যমত মন্তব্য কৰিছে, কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে কোনো ধৰণৰ মন্তব্য দিয়া নাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ ওচৰত আঁঠু ল'লে বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ। সংগঠনসমূহে বিৰোধিতা কৰিছে, অৰুণাচলৰ ছাত্ৰ সংগঠনে বিৰোধিতা কৰিছে, সমাজে বিৰোধিতা কৰিছে। তেওঁলোকে সকলোৱে দেশত প্ৰেমৰ চানেকি দেখুৱাইছে। এইসকল যে কেৱল মাত্ৰ ক্ষমতাৰ শপত যে তেওঁলোক দিয়াই আছে, তেওঁলোকৰ লক্ষ্য কেৱল মাত্ৰ সেই আসনখন, মুখ্যমন্ত্ৰীৰ আসন বা ভৱিষ্যতৰ দিনত কেনেকৈ দিল্লীৰ মানুহক ভৰি ধৰি তেওঁলোকে য়েছ বছ কৰি কেনেকৈ মুখ্যমন্ত্ৰীৰ আসন গ্ৰহণ ল'ব পাৰে, আজৰি আনিব পাৰে, তাৰে চিন্তাত মগ্ন, তাৰেই তেওঁলোকৰ এইটো প্ৰতিযোগিতা। কিন্তু অসমৰ জাতীয় জীৱনে যি সময়ত চিন্তিত আমাৰ নিজৰ ভাষা সংস্কৃতি হেৰুৱাৰ উপক্ৰম হৈছে, আমি আমাৰ ৰাজনৈতিক অধিকাৰ হেৰুৱাই দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে থকাৰ পৰিৱেশ যি সময়ত হৈছে, তেওঁলোকে এতিয়া তেওঁলোকক তৈল্যমৰ্দন কৰিবৰ কাৰণে উঠি পৰি লাগিছে। বিকল্প চিন্তা আনি আছে আৰু তেওঁ যিহেতু ইয়াৰ ক্ষেত্ৰত নিমাত হৈ আছে, আমি এই ক্ষেত্ৰত আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ। আমি এনেকুৱা এটা ক্ষণত য'ত আমাৰ জাতি সংকটৰ মুহূৰ্তত আছে, এই ক্ষণত আমি উপস্থিত হৈছোঁ কিন্তু আমি তেওঁলোকে যিহেতু এই আমাক জাতিত বিদ্ৰোহ কৰিছে, এই বিদ্ৰোহক আমি মানি ল'ব নোৱাৰোঁ কোনো কাৰণ।